পূজা আহিলে ঐ কাপোৰ কিনিব হ'ল এযোৰ নহয় দুই তিনিযোৰ অ দেউতা দেউতা ক'ত গেলে কি হ'ল কিয় বেবাই আছা অ দেউতা এই পূজা আহিল দেখো তাতে কি হ'ল হা মানে দেউতা পূজা আহিলতো কাপোৰ কিনা পইচা লাগিছিল দেউতা কিয় দুদিনমান আগতে কাপোৰ কিনিছা আৰু কিহৰ কাপোৰ কিনিব লাগে পইচা কি গাছত লাগে নেকি হা ক'ত দুদিনমান হ'ল 2 মাহমান হ'ল দেখো কাপোৰ কিনা এতিয়া আৰু নতুনে আছে না এইটো হয় নেকি মই পাহৰি গৈছিলোঁ আৰু তোক যে 1000 টকা এটা দি থৈছিলোঁ যা সেইটোৰে কাপোৰ কিনি ল'বি দেউতা বজাৰত 1000 টকা দি কি হ'ব এটা ল'লে এটা ল'ব নোৱাৰিম পেনে ল'ম না চাটে ল'ম যিহে বজাৰৰ দাম নৰো যায় এনেকৈ বেটা আম্বানীৰ পুতা যেতিয়া নিজে কামাই কৰিবি তেতিয়া এনেকৈ ফুটনি মাৰিবি যা 1000 টকাটো যি পোৱা তাকে কাপোৰ কিনি ল'বি যা অ' দেউতা মানে 1000 টকাটো খৰচা হৈ গ'লে আপুনি দিয়া পইচাটো কি 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 কিনিলি তই 1000 টকাটো পৰহি দেখি দিছিলোঁ মানে দেউতা কালি পুলিচে ধৰিছেহে 6 মাইলত ধৰি পেলাই ফাইন কাটিলা বেটা তই পূজা চাব নালাগে যা তইতো গোটেই ডকুমেণ্টছ ঠিকে আছে তই কিহৰ কাৰণে ফাইন কাটিল মানে দেউতা কালি হেলমেট পিন্ধা নাছিলোঁ সেইকাৰণে ফাইন কাটিলা বেটা সেইটোহে হেলমেট পিন্ধি ৰাস্তাই ৰাস্তাই লেবেল দি ফুৰিছিলি ঠিকে আছে বেটা যা এইবাৰ তই পুৰণা কাপোৰ দি পূজা চাগে যা তোক আজি দেখছা না বেটার ফুটনি এই বোকা রাস্তাটো কেনে হাউতকে গেছি দামি বাইক লৈ পেলাই লেভেল দেখছা যা যা নালাই চালাই পড়বি যা হেই সেনেকৈ কিয় কৈছা কিছু হাগাও লাগিব পাৰে ন কিয়া তোৰ এনে অৱস্থা হৈছিল নেকি এদিন হৈছিল বে ভাই হ'ব এতিয়া 32টা যা দেখাব নালাগে যৌ জলদি যো 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 হ'ব যো সেইটো নেপালী চুবে অঁ বে কি কৰিছে সি তাত এই পূজা চাব নাযায় নেকি বলছো বলছো হিৰ' ওচৰত যাওঁ নেপালী 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 কি চিন্তা কৰিছে ভাই সেইবাৰ গভীৰ চিন্তা হোৱাট চিন্তা ভাই এইবাৰ পূজাত কাৰ লগত ঘূৰিম তাকে ভাবিছোঁ কিয় তোৰ জিএফটো কি হ'ল নকবি আৰু ভাই এইবাৰ পূজাত কাপোৰ দিব নোৱাৰিলোঁ বেলেগৰ লেহে গুচি গৈছে দুখো লাগিব কি কৰিম আৰু ঐ কি হ'লে কিয় কান্দি আছা হা ইয়াৰ জেবটো ইয়াক এৰি দিলে নতুন বয়ফ্ৰেণ্ড পাইছিল এৰি দিলে ইয়াক আৰু হা ইমান দিনৰ প্ৰেম হঠাতে এৰি গ'ল ভাই পূজাত এক কাপোৰ সুধিছিল গাৰ্লফ্ৰেণ্ডটোৱে দিব নোৱাৰাৰ কাৰণে বেলেগলৈ শুনি গুচি গ'ল হে কিয় বাপেৰে খুব বনালি তই পইচা যি বাপ মোৰ বাপ মানে ধৰা খাপ পইচা মই পূজাত কিমান দিছে জানো না কাপোৰ কিনবা কিমান দিছে 1000 টকা দিছে ৰে ভাই তাকো জিঅ' দিছে 1000 টকা মামাই মোক 6 মাহৰ দিনা ধৰলা ল'লা মামাই কোন মামায়ে আৰে পুলিচ মামা বেবাল হ'ব আমি আছোঁ না মোৰ দেখিছা জিএফ মোৰ সদায় তলত থাকে মই মানে বেছি লায়ে নিদিওঁ ছোৱালী তই খাতৰা আছা বে মোকো মানে মোক জিএফ যোনে কাপোৰ সুধিছিল মই কৈছোঁ ডাইৰেক্ট নিদিওঁ ব্ৰেকআপ দিলে দি বাবু আজি কাপোৰ কিনিব যামতো আজি পাপাৰ পৰা 5000 টকা মাৰিছোঁ বাবু তুমি যি কোৱা বাবু লাভ ইউ টু বেবি এই মাত্ৰ কিবা এটা কৈছিলি তোক সান্তনা দিবৰ কাৰণে কৈছিলোঁ তই বেয়া মাত শুনবি না তই যাবি নাই মই যাওঁতে দেখছা না চলিৰ লেভেল সি নিজে ঠিক নহয় বেলেগ সান্তনা দিব আহিছে ঐ এইবিলাক বাদ দি যো আমি পূজা চাব যাওঁ তাতে এটা দেৱী পঠাই দিম যো বই যৌ কি যাম ভাই মাথা চাথা বেয়াই হৈছে নাযাওঁ নেকি এই যৌ এটা ফুল খুৱাই দিম গ'ল পূজাত কি মালখালিয়ে পূজা হ'ব নেকি হা তাতে এনে চৰকাৰে যি নিয়ম বনাই দিছে
কি নিয়ম বে ভাই তই গমেই পোৱা নাই মাল খাই গাড়ী চলালে 10,000 টকা ফাইন তাতকৈ মাল নাখাই ভাল হয় নেকি এই বল বল তেনেহ'লে পূজা চাম আৰু হেৰি গৰম জিলাপি খাম দে বল 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 যা বল